আপুনি ইয়াতে হেলিকপ্টাৰ লৈ আজি প্ৰচাৰ চলাই আছে আপোনাৰ পৰা 6-7 কিলোমিটাৰ শান্তিপুৰত প্ৰমোদ বড়াও হেলিকপ্টাৰ লৈ আহিছে প্ৰমোদ বড়াও হেলিকপ্টাৰ লৈ আহিছে আমাৰ ইয়াত যিমান মানুহ হৈছে ইয়াতকে মানে 100 গুণ তলত আছে হি মানে 100 জন মানুহ হ'ব না নাই ডাউট আছে মোৰ নাই কাম কৰা নাই হি সদায় ঠগাই থাকে মানুহক মানুহ নাহে হেলিকপ্টাৰ চাব মানুহ আহিব পাৰে কিন্তু ইহঁতে কি কৰে মিটিঙত আহক 500 টাকা দিম মিটিঙত আহক 200 টাকা দিম এনেকুৱা কৈ পেলাইহে মানুহ লৈ আহে নাই মই এই হাতীচাৰ ডাকগাড়ী যেটো প্ৰাইমাৰী ইয়াত আহি পেলাই মই এনে মই স্পেচ ৰাখা নাই মিটিং যেটো মিটিং ইয়াত মই স্পেচ ৰাখিব ইচ্ছা নাই মততে মই যেটো নতুন হিচাপে মই ৰাইজৰ লগত মত বিনিময় কৰিছো মই আৰু সমস্যাৰ কথাটো মই বুজিছে কি লাগে নালাগে ইয়াত ম্যাক্সিমাম বড়ো হওক আদিবাসী হওক বা গোৰ্খা হওক বা হিন্দীবাসী বা কোচ ৰাজবংশী আছে কমপ্লেইনটো একে ইয়াত মেইনলি খোৱা পানীৰ ক্ষেত্ৰত খাম্পাক মই বহুত ফেচিলিটি দিছিল আপুনি কৰক আমিও জানো শুনি থাকে ডাকগাড়ী বা দেউচি বা এই শান্তিপুৰ সেইখিনি এৰিয়াত খোৱা পানীৰ বিৰাট প্ৰব্লেম এইটো কৈ পেলাই খাম্পায়ে ডিপাৰ্টমেণ্টেলি বহুত পইচা লৈ আহিছে ক'ত কি কৰিছে কৰা নাই মইতো প্ৰায়োৰিটি দিছে খাম্পাক আপুনি কৰক ৰাইজৰ যেটো ডিমান্ড সেইটো কৰি পেলাই ফুলফিল কৰক বিৰাট সুবিধা দিছিল মই কিন্তু আজি মই আহি পেলাই যেটো শুনিবলৈ পাইছে খোৱা পানী পালে বিৰাট সমস্যা হৈ আছে আৰু সৰু সৰা ৰাস্তা এইবিলাকতো বনাব পাৰে ইচ্ছা কৰিলে কিন্তু হি বনাই দিয়া নাই সব ৰাস্তাৰে প্ৰব্লেম আৰু ইয়াত আৰু সমস্যা একটা আছে কলেজৰ ষ্টুডেন্ট আশে-পাশে কোনো ভাল কলেজ নাই সেই কাৰণে ইহঁতে ইয়াৰ পৰা বেংটললৈকে যাব লাগে বা এইফালে হয়তো বেংটল বিশেষ কৰি বেংটলৰ কথা কৈছে বেংটলত যাব লাগে ওচৰত ইয়াত যাবৰ কাৰণে সা সুবিধা নাই কমিউনিকেশ্যনৰ ক্ষেত্ৰত সা সুবিধা নাই ইহঁতে নিজে অটো ভাড়া বা কিবা একটা এনেকুৱা ভাড়া লৈ পেলাই যাব লাগে তো ডেইলি 100-150 এজন ষ্টুডেন্টে খৰচা কৰিব লগা হয় তো ইয়াৰ ক্ষেত্ৰত মই কৈছো ইলেকশ্যন শেষ হওক মই আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ কমিউনিকেশ্যন আপ ডাউন কৰিবৰ কাৰণে বেংটল কলেজলৈকে আপ ডাউন কৰিবৰ কাৰণে মই দুটা বাছ আপোনালোকক মই যোগাৰ কৰি দিম সেইখিনি কথাটো মই কৈছো অন্ততে ডাকগাড়ী বা হাতীচাৰ প্ৰাইমাৰী হিচাপে সেইখিনিয়ে সমস্যা বিশেষ কৰি খোৱা পানী হস্পিটালো নাই হস্পিটালটো ডাকগাড়ী থাকিলে ভাল এনে 20 বেডেড বা 30 বেডেড এই লাইনত হস্পিটালৰ প্ৰয়োজন আছে এটাতো খাম্পা নিজে কৰি ল'ব পাৰি হি অথৰিটি হি নিজে কৰি ল'ব পাৰে ডিপাৰ্টমেন্ট আছে এইবিলাক কিয় কৰা নাই এইবা খাম্পা বড়াইতো আপোনাৰ এগেইনষ্টতে আছে মোৰ এগেইনষ্টত থাকিলে কিয় হিটো হাৰিব ইয়াত খেলি লাভ নাই এনে সাৰেন্ডাৰ কৰাই ভাল ইলেকশ্যন খেলি লাভ নাই মই কৈছো ইউপিপিএল দলে এই খাম্পা আৰু চন্দনক টিকেট দিয়াৰ মতলবটো ইহঁতক মানে একবাৰ মানে পানিশমেন্ট দিব লাগে এই হিচাপতহে টিকেট দিছে অন্তত ইহঁতক সহায় নকৰে ইউপিপিএল মানুহে ভোট নিদে সংগ্ৰাম ব্ৰহ্মৰ কি খবৰ সংগ্ৰামৰ কথাটো মই শুনি আছো সংগ্ৰামৰ যিখিনি সাপোৰ্টাৰ আছে আমাক সহায় কৰিব বুলি আমি শুনি পাইছো সহায় কৰিলে ভাল আমি আদৰণি জনাইছো যে সহায় কৰিলে ভাল মততে ইয়াত কোনো ক্যান্ডিডেট নাই এতিয়া খাম্পা আৰু মই খাম্পা এনে হাৰি আছে বিৰাট বেয়াকে হাৰিব 10-15 হাজাৰ ডিফাৰেন্সত হি হাৰিব আপুনি ইয়াতে হেলিকপ্টাৰ লৈ আজি প্ৰচাৰ চলাই আছে আপোনাৰ পৰা 6-7 কিলোমিটাৰ শান্তিপুৰত প্ৰমোদ বড়াও হেলিকপ্টাৰ লৈ আহিছে প্ৰমোদ বড়াও হেলিকপ্টাৰ লৈ আহিছে আমাৰ ইয়াত যিমান মানুহ হৈছে ইয়াতকে মানে 100 গুণ তলত আছে হি মানে 100 জন মানুহ হ'ব না নাই ডাউট আছে মোৰ নাই কাম কৰা নাই হি সদায় ঠগাই থাকে মানুহক মানুহ নাহে হেলিকপ্টাৰ চাব মানুহ আহিব পাৰে কিন্তু ইহঁতে কি কৰে মিটিঙত আহক 500 টাকা দিম মিটিঙত আহক 200 টাকা দিম এনেকুৱা কৈ পেলাইহে মানুহ লৈ আহে কিন্তু পিছত লাষ্টত মিটিং শেষ হোৱাৰ পিছত এই পইচাও নিদে বেলেগ একো নাই আপুনি চাওক আমাৰ ইয়াত যিখিনি মানুহ আহিছে আমি পইচা দিম বুলি মাতি অহা নাই যে আমাৰ পিপিএফ দলৰ ইলেকশ্যনৰ এনেকুৱা মিটিং আছে আমি গাড়ী দিম আপোনালোকে আহক সেইখিনি আমি অফাৰ কৰো ইয়াতে হাজাৰ হাজাৰ মানুহ আপোনালোকে দেখা নাই
কালিও প্ৰমোদ বৰাই কৈছে যে একক সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিব, আপুনি সপোন চৰকাৰ গঠন কৰিব। এই প্ৰমোদ বড়োৰ কথা লৈ মই একো এনচাৰ দিব ইচ্ছা নাই। সি হাৰিছে শেষ। ফেৰেংগাঁওতো শেষ। ফেৰেংগাঁওতো একো কাম কৰা নাই। ফেৰেংগাঁওতো জিৰ'। সি ইয়াত খেলি লৈ হাৰিব, সেইকাৰণে সি পলাইছে। খাম্পা এনে জাম্বা বনাই পেলাই থৈ গৈছে খাম্পাক ইয়াত। আপুনি আগতে কৈছিলে যে ফেৰেংগা নামক আৰটিআই কৰিব বুলি জিকিলে। ফেৰেংগাঁওতো ফৰেনাৰে মানুহ। ফৰেনত এই ঢেকিয়াজুলি নহয়, ধেমাজিৰ মানুহ ধেমাজিত যাবই লাগিব। দে